গৰম গৰম উখোৱা চাউলৰ ভাত ধোঁৱা ওলাই আছে এতিয়া খাওঁ দেই আমি খাব ছাগলী মাংস কৈ পইচা মজা আমি যেতিয়াই ঘৰলৈ আহোঁ তেতিয়াই দেউতাই এনেকৈ ধুনীয়াকৈ ডাঙৰ বৰ কচু এটা মানে আমালৈ থৈ দিয়েই যোনজনী জীয়েক আহে সেইজনী জীয়েক অহাৰ প্ৰতিয়ে এনেকৈ ডাঙৰ ডাঙৰ কচু এটা কাটেই এইয়া ভিম ভিম নকৰিবি ভীমৰ আগত এই দেখিছেনে ইমান ডাঙৰ কচু আজি খাব লাগিব দেই এইটো একদম দেউতা খান্দিছিলে ওখানে দেখিছিলে আপোনালোকে এতিয়াতো কাটি মাংসৰ লগত খাম ইমান ডাঙৰ কচু দেখিছেনে দেউতাই কাটি দিলে এপিছকে খাম এতিয়া আমি দেই দেখিছেনে কি ধুনীয়া একে গাখীৰৰ নিচিনা বগা ফেচ ফেচ কচু দেখিবা বেয়াটো এইফালে এইখিনিলে খং কচু কৈছে বোলে ভিম ভিম নকৰিবি কৈ দিয়া এইখিনিলে এইখিনিলে ভিম ভিম নকৰিবি এইখিনিলে এইখিনিলে ভিম ভিম নকৰিবি কৈ দিয়াচোন সজাব থৈ দিয়া এতিয়া সজাব থৈ দিয়া ঐ ঐ দুষ্ট এইখিনিলে 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 বৰ কচু খাই কোনে কোনে ভাল পায় হ'ব দেই আমি বহুত ভাল পাওঁ বৰ কচু সিজেনা এতিয়া ভাল মাছ মাংস হ'লে আমাৰ খালি বৰ কচুলৈ মনত পৰে আৰু কোন মাত দিয়া আই এখন গাড়ী উঠি আছে নেকি যায় এপেল ধাপ হৈ গৈছে আমাৰ কচুখিনি বহুত ধুনীয়া হয় অকণো নখজুৱাই কেঁচাই কেঁচাই খাবলৈ পায় মানে ইমানে ধুনীয়া লাগে ফেহু হৈ যায় সিজি কালি এটা চুৰে টানিছিলেই কচু সেইকাৰণে মানে দেউতাই আজি এটা কাটিলেই আমাৰ কচু বহুত চুৰ হয় আমাৰ কচু চুহেও চকু দিয়ে চুৰৰ পৰা শান্তি নাই যে ইমানে চৰ্দি লাগিছে মোৰ একদম কথা ক'বলৈ পৰা নাই এয়া ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া বনাম বৰ কচু সকলোৱে বেলেগ বেলেগ মানে ডিজাইনত বনাই খায় আৰু আমি এনেকৈ বনাওঁ মই প্ৰথমতে ইয়াত দেখিছেনে কচুখিনি নিমখ অলপমান দি বইল কৰি লৈছোঁ আমাৰ কচুখিনি বইল নকৰিলেও ধুনীয়াকৈ তেনেকৈ ভাজি পেলাই খাব পাৰে বহুতকে দেখোঁ মানে ভিডিঅ'ত দেখা পাওঁ কিছুমানে বৰ কচু খাবলৈ নাজানে মানে আমাৰ দৰে নাখায় তেওঁলোকে কি কৰে আলুৰ দৰে খিচখিচিয়াকৈ কুটি তেনেকৈ ভাজি খায় এনেকৈ এপাক খাই চাবচোন আমাৰ দৰে মাংসৰ লগত বনাই বা মাছৰ লগত বহুত ভাল পাব আমাৰ এগৰাকী বৌ আছিলে তেওঁ আকৌ প্ৰথমতে ঘিণ কৰিছিল কচু এনেকৈ বনাই খাই নে বুলি তাৰপিছত তেওঁ যেতিয়া খাই পালে এনেকুৱা বনাই বইল কৰি পিছত আকৌ তেওঁ এনেকৈ বনাই খোৱা হ'লে আমাক দেখি নিমখ হালধি পিঁয়াজ আদা নহৰু সকলোখিনি তেলত দি তেজপাত দি মাংসখিনি ধুনীয়াকৈ ভাজি লৈছোঁ এয়া দেখিছেনে কটকটীয়াকৈ ভাজি লৈ এতিয়া মই ধুনীয়াকৈ থুলথুলীয়াকৈ বইল কৰি থোৱা আমাৰ বৰ কচুখিনি ইয়াতে দি দিছোঁ আৰু দেখিছেনে ইমান ধুনীয়াকৈ সিজি একদম গলি গৈছেগৈ মাংসখিনিৰ লগতে আৰু এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছে এতিয়া আমাৰ জোখমতে পানী দিম ঘৰত মানুহ যিমান আছে আৰু আমাৰ মানে কচু তৰকাৰী বনালে কি হয় জানেনে জালুকীয়া আঞ্জা যে সকলোৱে মানে বাতিয়ে বাতিয়ে প্ৰথমতে খোৱা নিয়মটো আছে নহয় কচুৰ তৰকাৰী সেইকাৰণে আমাৰ অলপমান পানী বেছি দিয়া হয় পিছত আমাৰ গ্ৰেভিখিনিহে থাকেগৈ জোলখিনি এনেকৈ খাওঁতে নাইকিয়া হৈ যায়গৈ আৰু ইয়াতে জালুক জলকীয়া মছলা যিমানবোৰ মছলা মানে মই গোটাই লৈছিলোঁ সকলোখিনি দি দিছোঁ ধনিয়া পাতখিনিও দি দিছোঁ আৰু এতিয়া জলকীয়া নিদিওঁতে লৰালৈ অলপমান উলিয়াই লৈ তাৰপিছত আকৌ জলকীয়াখিনি দি ধুনীয়াকৈ আলু আৰু অলপ উতলাই লৈছোঁ আৰু আমাৰ আজি বৰ কচুৰ তৰকাৰীখন হৈ গ'ল আৰু এনেকৈ আপোনালোকেও খাই চাবচোন বহুত সোৱাদ পাব বনাই কৰি আৰু হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ মই মানে কচু ঘৰত বনালেকে সকলোৱে এনেকৈ বাতিয়ে বাতিয়ে জোল খোৱাটো মানে আমাৰ খায় চবেই সকলোৱে খায় মই কচু লৈছোঁ অলপমান ইমান ধুনীয়া হৈছে খাবলৈ কি ক'ম বহুত টেষ্টি হৈছে গৰম হৈ আছে মানে মোৰ চৰ্দি লাগি আছে যে সেইকাৰণে জালুকীয়া জোলকণ খাই দিলে কচু
একে ভাল লাগি যায় কচু দেখিছেনে ইমান ধুনীয়া সিজে নহয় অলপকে মুখত দিলে নাইকিয়া হৈ যায় ইমান ধুনীয়া হৈছে ওফালে ভাইটিও খাই আছে দেই জুল খাই লৈছোঁ সকলোৱে দেউতাই দোকান বন্ধ কৰিব এতিয়া ভাত খাম আৰু চাই থাকিব ভিডিঅ'টো জীৱনত ইয়াতকৈ টেষ্টি আৰু একো বস্তু খাই পোৱা নাই এতিয়া গৰম গৰম উখোৱা চাউলৰ ভাতৰ লগত খাম একদম আৰু ভাল লাগিব এইজনী খাবলৈ চিঞৰি আছোঁ মোবাইল টিপাত লাগি আছে এতিয়া তাই খাব আহি আমি খতম কৰিলোঁ ভাইটি আমাৰ ভাত খাই খাম ভোক লাগিলে এতিয়া ভাত খাম দেই আমি আমাৰ সকলোৱে ভাত খাই আছে দেই সেইফালে চবেই এচুকত সকলোৱে খালে এতিয়া মোৰ পাল খাইছা তুমি খাইছা কাকাৰ লগত খোৱা অলপ চেপি লওঁ আমি ধুনীয়াকে এতিয়া কচু